নমস্কাৰ নিউজ প্লাছ আসামৰ সমূহ দৰ্শকক মই ৰূপমে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আৰু আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কা বলবৎ হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে এই মুহূৰ্তত হুংকাৰ দি কৈছে যে আমি কা আনিম বুলি কৈছিলোঁ, আমি কা আনি দিলোঁ, আমি কা বলবৎ কৰিম বুলি কৈছিলোঁ, আমি কা বলবৎ কৰি দেখুৱাই দিলোঁ। বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিয়ে সেয়া কৰি দেখুৱাই এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ এটা ডাঙৰ খবৰ, কা আনিম বুলি কৈছিলোঁ আনি দেখুৱালোঁ। স্বাধীনতাৰ দিনৰ পৰাই কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি আহিছে। শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কাৰ্য সংবিধান প্ৰণেতাসকলৰ উদ্দেশ্য আছিল এয়া। তুষ্টিকৰণ ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে নাগৰিকত্ব নিদিলে। কোটি কোটি লোকে নিজৰ সন্মান বচাবলৈ পাকিস্তান বাংলাদেশৰ পৰা ভাৰতলৈ আহিছে আৰু আমি নাগৰিকত্ব দিম বুলি কৈছিলোঁ, সেয়া কৰি দেখুৱালোঁ। হিন্দু বৌদ্ধ পাৰ্চী শিখ খ্ৰীষ্টানক নাগৰিকত্ব দিলে এবাৰ কেৱল নৰেন্দ্ৰ মোদীয়ে। আমি শৰণাৰ্থীসকলক সন্মানপূৰ্বক জীৱন জীয়াবলৈ সুবিধা দিছোঁ। বিজেপিয়ে শৰণাৰ্থীৰ ধৰ্ম মহিলাৰ সন্মান ৰক্ষা কৰিলে। আমি যি প্ৰতিশ্ৰুতি দিওঁ কৰি দেখুৱাওঁ। ভাৰতলৈ অহা শৰণাৰ্থীসকলৰ অধিকাৰ আপোনাৰ আৰু মোৰ দৰেই আছে। কা আনিম বুলি কৈছিলোঁ আৰু আনি দেখুৱালোঁ, আৰু এনেদৰে বৃহৎ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু এতিয়া লৈ আহিছোঁ পৰৱৰ্তী এটা ডাঙৰ খবৰ। আপোনাৰ যদি এটা ফোন নম্বৰতে বেংক একাউণ্ট লিংক হৈ আছে আৰু দুটা বা অধিক একাউণ্ট লিংক হৈ আছে, তেনেহ'লে এইটো বাতৰি আপোনাৰ বাবে অত্যন্ত জৰুৰী, কিয়নো RBIৰ তৰফৰ পৰা কেইটামান গাইডলাইন প্ৰদান কৰা হৈছে। যদি আপোনাৰ অধিক একাউণ্ট এটা নম্বৰতে লিংক হৈ আছে, তেন্তে হঠাৎ আপোনাৰ বেংক একাউণ্টটো বন্ধ হৈ যাব পাৰে। RBIৰ তৰফৰ ফালৰ পৰা বৃহৎ কি গাইডলাইন অনা হৈছে এই মুহূৰ্তত জনাই আছোঁ সবিশেষ। এতিয়াৰে পৰা একেটা ফোন নম্বৰতে একাধিক বেংক একাউণ্ট আছে যদি সাৱধান, হঠাৎ বন্ধ হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। এটা নম্বৰতে অধিক একাউণ্ট থকা গ্ৰাহকলৈ RBIৰ জৰুৰী নিৰ্দেশনা। যদি এটা নম্বৰতে আপোনাৰ অধিক একাউণ্ট লিংক হৈ আছে, আপুনি কৰিব লাগিব কেইবাটাও জৰুৰী কাম। প্ৰথমে আপুনি KYCৰ জৰিয়তে অতিৰিক্ত নম্বৰ সংযুক্ত কৰিব লাগিব আৰু তাৰ পাছত KYCৰ জৰিয়তে নতুন নম্বৰটো আপডেট কৰিব লাগিব। বেংক একাউণ্ট সুৰক্ষাৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। একেটা ফোন নম্বৰতে একাধিক বেংক একাউণ্ট আছে যদি এতিয়াৰে পৰা সাৱধান হওক আপুনি, কিয়নো হঠাৎ বন্ধ হৈ পৰিব পাৰে আপোনাৰ একাউণ্টটো, আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, এতিয়াৰে পৰা বাইকত উঠিব নোৱাৰিব দুজনকৈ লোক, লগতে সমবেত হ'ব নোৱাৰিব 5 জনৰো অধিক লোক, কিয়নো এতিয়া ৰাজ্যত 144 ধাৰা জাৰি কৰা হৈছে। কা বলবৎ হোৱাৰ পাছতেই ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে 144 ধাৰা। এতিয়া কেতবোৰ নীতি নিয়ম মানি আপোনালোকে চলিব লাগিব, অন্যথা আপোনালোকৰ হ'ব পাৰে বিপদ। বাইকত দুজন লোক উঠিব নোৱাৰিব, লগতে 144 ধাৰা জাৰি হোৱাৰ পাছতে কি নীতি নিয়মৰ মাজেদি আপোনালোকে যাতায়াত কৰিব লাগিব সবিস্তাৰে লৈ আহিছোঁ এই মুহূৰ্তত। ৰাজ্যৰ জিলাই জিলাই 144 ধাৰা জাৰি। অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন নহ'বলৈ এই নিৰ্দেশনা আৰক্ষীৰ। 5 জনতকৈ অধিক লোক একেলগে সমাবেত হোৱাৰ বাধা আৰোপ আৰক্ষীৰ। দুচকীয়া বাহনত উঠিব নোৱাৰিব দুজনকৈ আৰোহী। ৰাজহুৱা স্থানত সভা সমিতি একত্ৰিত হোৱাৰ বাধা আৰোপ। লগত ৰাখিব নোৱাৰিব কোনো মৰাণাস্ত্ৰ। আৰু নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ উচ্চ স্তৰত বজাব নোৱাৰিব লাউড স্পীকাৰ। এতিয়াৰে পৰা অনুমতি অবিহনে ৰাজহুৱা মিটিং ৰেলীত নিষেধাজ্ঞা। আৰু অনুমতি অবিহনে বৰঙণি সংগ্ৰহ লটাৰী উপহাৰ কুপন বিক্ৰীত নিষেধাজ্ঞা। তেজপুৰ বাক্সাত জাৰি কৰা হ'ল 144 ধাৰা। এতিয়া ৰাজ্যৰ জিলাই জিলাই 144 ধাৰা জাৰি কৰা হৈছে। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ, অসমত অৱশেষত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে। বহুতো জল্পনা কল্পনাৰ অন্ত পৰিছে। অসম কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে। লোকসভা নিৰ্বাচন সমাগত, তাৰ পাছতে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীৰ কোন সমষ্টিৰ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া
ঠিক কৰিব পৰা নাছিল আৰু অৱশেষত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে। অসমৰ 12টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে আৰু কোনে প্ৰতিদ্বন্দ্বিতা কৰিব জনাই আছোঁ সবিশেষ। জনাই আছোঁ এটা ডাঙৰ খবৰ, অসমত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। জল্পনা কল্পনাৰ অন্ত পেলাই যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ গৌৰৱ গগৈ। অসমত কোন সমষ্টিত কোন প্ৰাৰ্থী এতিয়া সকলোৰে মনত প্ৰশ্ন চলি আছে। অসমত কোন সমষ্টিত কোন প্ৰাৰ্থী এতিয়া বহুতৰ মনত প্ৰশ্ন হৈ আছে। অসমত 12টা সমষ্টিৰ নাম ঘোষণা কৰা হৈছে। যোৰহাটত গৌৰৱ গগৈ, নগদ প্ৰদ্যুৎ বৰদলৈ, শিলচৰত সূৰ্যকান্ত চৰকাৰ, ধুবুৰীত ৰকিবুল হুছেইন, গুৱাহাটীত মীৰা বৰঠাকুৰ আৰু বৰপেটাত দীপ বায়ন, ডিফুত জয়ৰাম ইংলেং, কাজিৰঙাত ৰজলিনা তিৰ্কী, দৰং ওদালগুৰিত মাধৱ ৰাজবংশী আৰু কোকৰাঝাৰত গৰ্জন মুছাহাৰী, শোণিতপুৰত প্ৰেমলাল গঞ্জু, কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী। পৰৱৰ্তী ডাঙৰ খবৰ, কা বলবতৰ পাছতে নাগৰিকত্ব কেনেদৰে লাভ কৰিব, ইয়াৰ বাবে সমগ্ৰ প্ৰক্ৰিয়া প্ৰকাশ কৰা হৈছে। কোন জিলাত কিমান বিদেশী আহিব তাৰো তথ্য প্ৰকাশ হৈছে ইতিমধ্যে, আৰু কেনেদৰে আবেদন কৰিব আৰু কি কি নথি পত্ৰ লাগিব সবিস্তাৰে লৈ আহিছোঁ এই মুহূৰ্তত। আৰম্ভ হ'ল নাগৰিকত্বৰ বাবে আবেদন। কোনে কোনে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, ভাৰতীয় নাগৰিকত্বৰ আবেদনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। NRCত আবেদন কৰা লোকে লাভ কৰিব নাগৰিকত্ব। বিশেষ পৰ্টেলত শৰণাৰ্থীয়ে কৰিব লাগিব আবেদন। পিতৃ মাতৃৰ নাম ঠিকনা আৰু নাগৰিকত্বৰ সবিশেষ দিব লাগিব আবেদনকাৰীয়ে। আবেদনৰ পূৰ্বে একেৰাহে 12 মাহ ভাৰতত থাকিব লাগিব। ইয়াৰ পূৰ্বৰ 8 বছৰ কমেও 6 বছৰ ভাৰতত থাকিব লাগিব। বিগত 9 বছৰে ভাৰতত থকা ঠিকনাৰ সবিশেষ দিব লাগিব তথ্য। উল্লেখ কৰিব লাগিব পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ কোনটো ধৰ্মৰ লোক। লগতে অপৰাধমূলক কামত জড়িত নেকি তাৰো তথ্য দিব লাগিব আবেদনকাৰীয়ে। লগতে কোনো নথি পত্ৰ জমা দিব নালাগে আবেদন কৰিয়ে। নাগৰিকত্ব পাবলৈ 2014 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা হ'ব লাগিব। লগতে অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ 6ষ্ঠ অনুসূচী এলেকাত প্ৰযোজ্য নহ'ব। কোন জিলাত কিমান বিদেশী আহিব অনলাইনত তথ্য সকলোৱে চাব পাৰিব এতিয়াৰে পৰা। লগতে 45 দিনৰ